হেল্ল' গাইজ, এই মোৰ পিছফালে দেখিছে এজন কোন আছে? কিছুমানে চিনি পাইছে চাগে, বেছিভাগ মানুহে চিনি পাইছে। এখেত হৈছে এজন কণ্ঠশিল্পী। তেওঁ মানে হিন্দীৰ পৰা অনুবাদ কৰি অসমীয়াত এটা গান বনাইছে আৰু সেই গানটো পূৰা পপুলাৰ হৈ গৈছে ইতিমধ্যে। চ' মই মানুহজনক দেখাই দিছোঁ ওচৰৰ পৰা। নমস্কাৰ। লগ পাই গ'লোঁ, খুব ভাল লাগিলে। বহুত ধুনীয়া গান গায় এখেতে। আপোনাৰ নামটো কৈ দিব। মোৰ নাম তপন ৰবি দাস। মই বিশেষকৈ অসম স্বচ্ছ অভিযানৰ বিষয়ে মই চিন্তা কৰি পেলাই মোৰ দাদা এজনে নবল কিশোৰ খাণ্ডাৰীয়া তেওঁ গানটো লিখিতভাৱে মোক দিলে আৰু মই তাত কণ্ঠদান কৰিলোঁ। মোৰ লগত সহযোগ কৰিলে গগন ৰবি দাস, ভাল লাগিলে তেওঁলোকক ধন্যবাদ কৰিছোঁ। লগতে আপোনালোকক ধন্যবাদ কৰিছোঁ যে মোৰ গানটো ধুনীয়াকৈ বাজি আছে। তো আপোনাৰ আপুনি বৰ্তমান ডিব্ৰুগড়ত সেইদিনাখন গৈ পেলাই শুনিলোঁ, মনটো মোৰ ভাল লাগিছে। শিৱসাগৰত বাজি থাকে, যোৰহাটত বাজি থাকে, বাজি আছে অসমত। তেখেতে শিৱসাগৰ ষ্টুডিঅ'ত মানে তেখেতে শিৱসাগৰত থাকে, তো ফেমিলি শিৱসাগৰতে থাকে। তেখেতে মানে শিৱসাগৰ ষ্টুডিঅ'ত তেওঁ গানটো ৰেকৰ্ড কৰি পেলাই তো পাব্লিচিটি কৰিছিলে ইউটিউবত, ফেচবুক চবতে আছে। আপোনালোকে চাৰ্চ কৰিলে পাব। তেখেতৰ ইউটিউব চেনেল এটা আছে, ফেচবুক পেজ এটা আছে। আৰু আপোনালোকে অল আছামত মানে সেই গানটো মানে পূৰা পপুলাৰ, সেইটো মানে চবতে শুনিবলৈ পাব। চ' সেই গানটোৰ বিষয়ে আপুনি কি ক'ব? আপুনি অসম আমাৰ স্বচ্ছ হ'ব, স্বচ্ছ অভিযানেৰে, স্বচ্ছ অভিযানেৰে, বীজাণু মুক্তিকৰণেৰে সকলোৱে সুস্থ হ'ব, সুস্থ পৰিৱেশেৰে। স্বচ্ছ হ'ব ৰাস্তা ঘাট, স্বচ্ছ অভিযানেৰে। ভাইটি ভণ্টি দাদা বাইদেউ আহক ওলাই আহক, লগে ভাগে সকলোৱে নিকা কৰোঁ দে, লগে ভাগে সকলোৱে নিকা কৰোঁ দে। ধন্যবাদ। চ' তেখেতক সকলোৱে মৰম দিব আৰু তেখেতক ছাপোৰ্ট কৰিব, যাতে নেক্সট আৰু তেখেতে ভাল ভাল এনেকুৱা আমাৰ গান ওলাব পাৰে। তো আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব। চ' আজিলৈ ইমানখিনিয়ে। থেংক ইউ।